বেলেগ আছে যিটো গানটো মেইন আকৰ্ষণ এই মিউজিকৰ কাৰণে আমাৰ ঝুকু নীলিম আছে আশা কৰিছো ভালকে গাব কিন্তু দেই মই নাগাওঁ মই বজা কুমাৰ ব্লগছ যোনটো আছে এই প্ৰণৱ ভাইৰ কথাখানে চাবি চাই থাকোঁ ভাল ব্লগ বনাই আছে চাই কাপোৰ দিয়া বদি কোনঠাই যাইছ ৰে তো ফাইনেলি গাইজ আমাৰ দেৱদা আহিব হেল্ল' গাইজ আজিৰ মোৰ ব্লগ হ'ল চালাকাটিৰ পৰা ষ্টাৰ্ট আৰু মোৰ লগত আছে জংকু ভাই আজি আমাৰ অল ছিংগাৰ কোকৰাঝাৰ ছিংগাৰ মিটা হ'ব না আৰু পুৰা জমাটিং হ'ব অলপ কিবা কোৱা ব্লগৰ বিষয়ে মোৰ আগে পাছে এতখান মোৰ এক্সপিৰিয়েঞ্চ নাই তথাপি মই ক'ব বিচাৰোঁ যে প্ৰণৱ ভাই নতুনকৈ যোনটো কৰি আছে মানে বাৱাল আৰু সোনকালে 1K কৰি দিয়ক ছাবস্ক্ৰাইব যিমান পাৰে আপোনালোকে লাইক কৰক কমেণ্ট কৰক আৰু বেছিতে বেছি যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলক যিমান পাৰে শ্বেয়াৰ কৰিব মানে প্ৰণৱ ভাই যিটো বৰ্তমান লেভেলত আছে বৰ্তমানলৈকে ষ্টাৰ্টিং কৰি বেছি দিন হোৱা নাই ইমানখিনিতে বহুতখিনি আগবাঢ়িছে আৰু ভাবোঁ ভৱিষ্যতে আৰু কিবা কৰিব মই অকণমান আগত ক'লোঁ যে বাৱাল বুলি থেংক ইউ আৰু আমাৰ জুকুভাৰ বাইকখন ইয়াতে থলোঁ আমাৰ ভাগিনাৰ ঘৰ আছে ইয়াতে তাৰপিছত মোৰ বাইকত দুজনে একেলগে যাম ভাগিন অলপমানটো ওলোৱা হে हमारा भागिन हाय बोलो हाँ हमारे ब्लॉग में स्वागत है इमान लंबा में अभी हम जाएंगे बासुगांव तुम जाओगे कोकराझार ना तो बाय बाय हम लोग जा रहे हैं अभी आ जाओ ये देखो कितना हीरो लग रहा है जंकू भाई को खतरनाक ना हाँ हीरो ही था शादी करके थोड़ा जीरो हो गया तो আপোনালোকে চাই থাকিব মোৰ ব্লগটো আৰু এতিয়া বাইকেৰে টেও বাসুগাঁও ৰাস্তা আধা ৰাস্তা ভাল আধা ৰাস্তা ইমান এটা ভাল নহয় তো বনে ৰহো গাইজ আমাৰ ভাঙা ৰাস্তা শেষ হ'ল আৰু এতিয়া আমি উৰি উৰি যাম বাসুগাঁৱলৈ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ফাইনেলি গাইজ আমি আহি পালো বাসুগাঁও क्या बोल रही है चुप नहीं सुके আৰু এইটো ডিজেল দা নমস্কাৰ ওইটা পাছ ভাই কিবা একটা কও কি কম আজি কি আছে মানে অল্প কি भगवान ये क्या हो रहा है मेहरबानी करके मुझे समझाइए मेरी समझ में कुछ नहीं आ रहा है শোয়ে মানে লাস্ট উঠলো অরিজিনাল কিবা একটা কর কিবা একটা কর সবকে আগতীয়া কৰি নতুন বছৰৰ অনেক অনেক শুভেচ্ছা দিলোঁ আহি আছে আচলতে আমাৰ কমতাপুৰ কোচ ৰাজবংশী শিল্পী সমাজেৰ এখন ছোট্ট কৰি বৈঠক লোৱা হৈছে বাসুগাঁও ৰাজৰাং মন্দিৰ প্ৰাংগণত সেই উদ্দেশ্যে আমি আমি যিখিনি আৰু কমতাপুৰ আৰ্টিষ্ট ছ'চাইটিৰ লগত জড়িত হৈ আছোঁ শিল্পীগিলা গোটেইগিলা এতিয়া একত্ৰিত হ'ম আৰু আমাৰ পৰৱৰ্তী আমাৰ ষ্টেপগিলাৰ সম্পৰ্কত আলোচনা আজি আমাৰ যিখিনি মানে বৈঠক হৈছে এইখিনি হ'ল বাসুগাঁও ৰাজাচৰাং দৌল মন্দিৰ আৰু এইটো মন্দিৰ আপোনালোকক দেখাই দিছোঁ মই ভালকৈ এইটো মন্দিৰ মজা না ধুনীয়াকৈ দিছোঁ মানে এইটো মন্দিৰ তো আজি এনেই অলপ ছুটি কৰিম আপোনালোকে থাকিব চাই একচুৱেলি মানে কি লগত যিহেতু মানে একেটা ফোন কৰিলে অলপ কথা ক'ব লাগছিলে সেইকাৰণে মানে থাকি থাকিবলগীয়াও লাগে একো নাই ক'ব চেষ্টা কৰিম আৰু বহুত মানুহ আহিব আছে ইফালে অলৰেডি হৈছে এতিয়া আমি মুকুট ভাইৰ ঘৰত একদম গীটাৰিষ্ট মুকুট ভাইৰ ঘৰত মই এতিয়া আনিব যাওঁ দুজনে মিলি গীটাৰ আৰু লগত মানে শিকিব চেষ্টা নকৰোঁ কি ৰাখিছে
ছোৱালীৰ নিচিনাকে চুলি ৰাখিছে আৰু উঠিবৰ কাৰণে লাজ পায়। তো এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকিব। উভতি চালে Sitar is the lowing and हम लोग going এতিয়া মেইন পইণ্টত। দেখাব আমাৰ দাদাক দেখা নহ'ল। আমাৰ দাদা বাসু গাঁৱৰ এজন সন্মানীয় ব্যক্তি। দাদা মই নতুন ব্লগ চেনেল খুলিছোঁ, আপুনি কিবা এটা কৈ দিয়ক। ব্লগ এটা ব্লগ হৈছে কুমাৰ নামেৰে, সকলোৱে লাইক শ্বেয়াৰ কৰিব। সোনকালে 1K কৰি দিয়ক। ভাল ভাল ইয়াত মানে আপোনালোকে তথ্য পাব, গতিকে অলপ এণ্টাৰটেইন পাব। সকলোৱে আশীৰ্বাদ কৰিলে এণ্টাৰটেইনমেণ্টৰ লগতে ব্লগটো আগুৱাই যাব। অকণমান দেখাইছোঁ আপোনালোকক। আমাৰ কোচ আছে এটা মানে জনপ্ৰিয় কণ্ঠশিল্পী হয় জন ভাই। আপুনি মোৰ ব্লগত অলপ কিবা এটা কৈ দিয়ক। মই ৰাজবংশীতে কওঁ ক যে আমাৰ প্ৰণৱে নতুন ব্লগ চেনেল ইউটিউব চেনেল, তো সাবস্ক্রাইব করবেন, লাইক শেয়ার সব করবেন। হয়তো নতুন নতুন ভিডিও গান পাতি আজি আসি থাকিবে, এইখিনিয়ে। ধন্যবাদ ৰিয়ান ভাই। তো আপোনালোকে চাই থাকিব, অলপ এণ্টাৰটেইন দিব চেষ্টা কৰিম আপোনালোকক। আৰু এটা জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ তাপস ভাই, মানে কেমেৰা সন্মুখত অলপ লাজ পায়, তথাপিও মই লৈছোঁ যেনে তেনে। আৰু কিবা এটা কৈ দিয়ক মোৰ ব্লগৰ বিষয়ে আপুনি। মই বেছি নকওঁ, হলিমুলি গাইছ হয়, এইটো বোলে মেইন কি বুলি কয়, ব্লগ বনালে হলিমুলিটো ক'ব লাগে বোলে। কিন্তু আমাৰ প্ৰণৱটো অলপ সুকীয়া, মই হলি বুলি নকওঁ। হলিমুলি নকয়। গতিকে এটা লাল বুটন আছে, তাত ছাবস্ক্ৰাইব বুলি লিখা থাকে। এতিয়া লাল নহয় দে, আপডেট হৈ গৈছে, কিবা কালাৰটো চেঞ্জ হৈ গৈছে। এটা বহুত দিন ধৰি একো নাই, ছাবস্ক্ৰাইব কৰি লিখা আছে। ছাবস্ক্ৰাইব লিখা থাকে, তাতে অলপ টিং কৰি মাৰি দিব বাজ এইখিনিয়ে। ধন্যবাদ গাইজ। আমাৰ এই 1 বছৰ আগতে পুৰা ছুপাৰ হিট হোৱা, মানে দেখাত বেয়া হ'লেও মোক তই বেয়া নকবি কচাছ বংশী গীত, আমাৰ ছিংগাৰ কমল ভাই আহি পাল আমাৰ ইয়াৰ মাজত। আৰু কমল ভাই, মই নতুন ব্লগ চেনেল খুলিছোঁ, আপুনি কিবা এটা কৈ দিয়ক মোৰ ব্লগৰ বিষয়ে, চেনেলৰ বিষয়ে। কুমাৰ ব্লগছ, আমাৰ কুমাৰ ব্লগছ। কুমাৰ ব্লগ যোনটো আছে এই প্ৰণৱ ভাইৰ, কথাখানে চাবি চাই থাকোঁ। ভাল ভাল ব্লগ বনাই আছে, ভাল লাগে। সেইদিনা ৰিচেণ্টলি একটা দিছে ঋতু ৰিভাৰ, চাইছোঁ, বিৰাট ভাল লাগছে। তো কথাখানে চাবি, ছাবস্ক্ৰাইব কৰিবি। আৰু নতুন নতুন গানটো আমাৰ আহি আছে, আৰু গানৰ ডিটেইলছবিলাক পাব, গানৰ আপডেটবিলাক পাব। আৰু হয়, কচাছ বংশীৰ ছিংগাৰবিলাকৰ যিবিলাক গান আহে, যিয়ে গান নহওক কিয়, এছামিছ কচাছ বংশী চব ডিটেইলছবিলাক মোৰ ব্লগত পাব, আপডেট পাব। তো আপোনালোকে চাই থাকিব লাগি কমল ভাই। নিশ্চয় নিশ্চয়। হাতী ইণ্ডিয়া পাতানি, আমাৰ সনন্দা আমাৰ মাজত আহি পাল। সনন্দা, মোৰ মানে নতুন ব্লগ চেনেল খুলিছোঁ, আপুনি কিবা এটা কৈ দিয়ক। আৰু কুমাৰ ব্লগছ চেনেলটোৰ নাম। হয় হয়, সোনকালে যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু লগতে আছে, লগতে আমাৰ হীৰক দা, এইটো একদম মানে বহুত সমাজ সেৱক ক'ব লাগিলে। চবেই এই চেনেলটা সাবস্ক্রাইব করবি। আৰু আমাৰ আমার ব্লগ ভাইটি ধুনীয়া গায়ক, লগতে আমাৰ জাতিৰ কামো কৰি বেৰাই আছে। আমি বহুত বেলেগৰ চেনেল বহুত দেখোঁ, বহুত লোকেল জাগাৰ আমি লোকেল মানুহক হয়, প্ৰাধান্য দিব আমাৰ লাগে, কোকৰাঝাৰৰ ইমান এটা যাতে বেছি আমাৰ চেনেল নাই মানুহখিনি যেনিবা। যাতে ৰিপৰ্টিং ভালকৈ কৰিব পাৰে আৰু আগুৱাই যাব পাৰে, চব বস্তুখিনি হয়। এনে সনন্দা বঙাইগাঁৱৰ, কিন্তু গুৱাহাটীত থাকে না বৰ্তমান? বঙাইগাঁৱত। মই গুৱাহাটীতে লগ পাইছোঁ ফিল্ডাৰত। হয় নেকি? তো আপোনালোকে চাই থাকিব। আৰু সনন্দাৰ গান হ'ল শুই আপি, পুৰা আমাৰ গান মানে চেঙেৰাগিলা মানে শুনি আছিল তেতিয়া দিনত। মই সনন্দাক চিনি পোৱা নাছিলোঁ। তাৰপিছত লাহেকৈ গুৱাহাটীত যেতিয়া কুকিলদাৰ তাত গ'লোঁ, মই সনন্দাক লগ পাইছিলোঁ। ইয়াৰ মনত নাই বোধ হয়, কিন্তু মই লগ পাইছিলোঁ। তো তো আপোনালোকে চাই থাকিব ব্লগটো, একদম এণ্টাৰটেইন দিব চেষ্টা কৰিম আজি। গাই চবকে মানে দেখালোঁ, কিন্তু আমি জুকু ভাই আৰু মই একেলগে আহিলোঁ। ইয়াকে মই মানে কেমেৰাত লোৱা নাই আহি। তো আমাৰ জুকু ভাই এটা এছামিজ গান, বঢ়িয়া গান শুনাব অলপ সময়ৰ কাৰণে। কোন হ'ব? কোন হ'ব? যিকোনো শুনা, যিকোনো ইমান এটা শুনাব নালাগে, অলপ 1 মিনিটৰ শুনালে। 1 মিনিটৰ নহয়। আচ্ছা দে, কি কৰিম? কোন? ভুলতো নাচাবা তুমি, মজা। নামাৰিবা মিঠাই, ভুলতো নাচাবা তুমি, নামাৰিবা মিঠাই, নেলাগে
তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলে ভুলতো নাচাবা তুমি মজা মজা বুঢ়ী আছে একদম মজা আৰু বহুত এক্সপিৰিয়েঞ্চ থকা ছিংগাৰ হয় আমাৰ জংকু ভাই তো ভাল বহুত ভাল গান গায় তো আপোনালোকক এনেকৈ এণ্টাৰটেইন দিব চেষ্টা কৰি থাকিম আমি লগতে আমাৰ জংকু ভাইয়ে মোক সহায় কৰিব মানে ইয়াত বহুত মানে মানুহ আহিব না কোনোবা কেমেৰাত উঠিব মানে অলপ লাজ পায় তো আমাৰ জংকু ভাই সহায় কৰি থাকিব তো আপোনালোকে চাই থাকিব তো আমাৰ ভীষ্ম ভাই আহি পাল জনক ভাই আহি পাল কি অলপ পাছত অলপ কালি ইণ্ট্ৰটো দে মোৰ ব্লগৰ বিষয়ে অলপ ক আৰু দুজনে কুমাৰ ব্লগ নতুন চেনেল খুলিছোঁ ক কিবা এটা ইস বে কি লেবে हमारे यहाँ ऐसा ही होता है প্ৰথমতে লগ পাই ভাল লাগিল হয় আৰু আজি মোক যি দুই এষাৰ ক'ব সুযোগ দিলৰ কাৰণে ধন্যবাদ ভিডিঅ'বিলাক চাই থাকক হয় নেকি ধন্যবাদ অলৰেডি মই লাইক ছাবস্ক্ৰাইব কৰিছোঁ কৰাই আছে মানে মই কিন্তু কমেণ্ট নিদিওঁ মই পঢ়িয়ে থাকোঁ কমেণ্টবিলাক কমেণ্ট কিন্তু নিদিওঁ সঁচা কথা মই কমেণ্ট নিদিওঁ কিন্তু ভাল লাগে আৰু কিছুমান মানে ধৰক যিগিলা সৰু বস্তু তুলিয়া ধৰছো না সেইগিলা সৰু বস্তু লৈয়ে আগুৱাই যা নিশ্চয় চেনেলটো তাহালে আঁকোৱালি ল'ব আৰু অলৰেডি আঁকোৱালি লৈছে এইখিনি মানে খুব ভাল লগা কথা আজি মই এইখিনিয়ে ক'ম আৰু নেক্সটত যেলা চেনেলটো অনেক বেছি ফলোৱাৰ্ছ হ'ব সেইলা আৰেকবাৰ মই চেনেলত আহিম তো ধন্যবাদ জনক ভাই বহুত ভালকৈ ক'লে মোৰ চেনেলটোৰ বিষয়ে এইবাৰ আমাৰ ভীষ্ম ভাই অলপ ক'ব ক মোৰ চেনেলটোৰ বিষয়ে ক আমি একেলগে ডাঙৰ দীঘল হোৱা মানুহ বে অলপ ক পোনপ্ৰথমতে কি আছিল চেনেল কুমাৰ ব্লগ ব্লগছত যিখিনি আমাৰ ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনিকে খুব ভাল কণ্টেণ্ট দিয়ে নতুনকৈ উঠিছে যদিও মানে যিটো ব্লগৰ এটা ছিষ্টেম থাকে সেইখিনি খুব ভাল লাগে মই মাজে মাজে ভিডিঅ'বিলাক চাওঁ তো ঘটনা হ'ল কি আপোনালোকে চাওক আৰু চেনেলটো আগবাঢ়ি লৈ যাওক শ্বেয়াৰ কৰক এইখিনি আজি ইয়াতে কমতা মিউজিক ফেষ্টিভেলৰ যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামত আহিলোঁ অলপ এণ্টাৰটেইনমেণ্টো হ'ব বাকী প্ৰগ্ৰামৰ যিখিনি কি হয় নহয় ইয়াতে সেইখিনি বস্তু ইয়াৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে দেখা পাব গতিকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব নিশ্চয় বনাই থাকক মাত্ৰ দুইটা লাইনে দিছকে নেকি বন্ধু কুমাৰ ভীষ্ম খুব ভাল বন্ধু ভীষ্ম যিহেতু প্ৰত্যেকটো মানে নিউজ চেনেলতো মানে ভাষণ দিয়া দেখা পোৱা যায় এয়া আপোনালোকে দেখিব পাইছে আজি বাসুগাঁও চহৰত উত্তপ্ত পৰিস্থিতি এনেধৰণৰ সদায় শুনা পোৱা যায় কিন্তু আজি ইয়াৰ মুখেৰে মই দুই একটা লাইন গানৰ ফুলনি মানে বাগিচা মানে ফুলনি আচ্ছা বুঢ়ী নিজিল গা হয় দে আমাৰ মাজত উপস্থিত আমাৰ মানে লেভেল থাকে না ৰিয়ান ভাইটিৰ গান মই সদায় শুনি আজি ফেচবুকত বেছি নহয় তোৰ কথা শুনাই নাই দুইটা লাইন মই দুইটা লাইন হৈছে এও গাইছে মানে বাগিচা পাইছে দুইটা লাইন হৈছে এও গাইছে দুইটা লাইন ফুল গোৱা গানকে ভাল লাগে আমাৰ দুই লাইন গান দুই লাইন গানটো গান গায় থাকি দি গাইলে আমাৰ গানৰ মানে আমাৰ প্ৰগ্ৰাম আছিল অলপ সময় কাৰণে আমি স্থগিত ৰাখিলোঁ কোনে নাগায় কাৰণে ৰিপৰ্টাৰে যে আজি গান গাইছে সেইটো ভাল লাগিছে বহুত ধন্যবাদ লাগে সোনাজি সময় মজা A few moments later. ঠিক আছে এইবাৰ যিহেতু আকৌ আমি গানৰ মাজলৈ আহিলোঁ
এইবাৰ কিন্তু আমাৰ ফুল গান ভালকেই হ'ব, বেয়াকে নহয়, অলপ চলপ দুটা লাইন নহয়। দুটা লাইন নহয়, পুৰা মানে আমাৰ লগত গীটাৰত আছে আমাৰ মুকুট ভাই আৰু আমাৰ লগত সকলোৱে সহযোগ কৰিব, সকলোৱে সহযোগ কৰিব। গোটেইখিনি শিল্পীগীতে সহযোগ কৰিব। কিন্তু বহুতে নাহি পেলাই আছে যিটো গানটো মেইন আকৰ্ষণ এই মিউজিকৰ কাৰণে আমাৰ ঢুকু নিগিম আছে। আশা কৰিছোঁ ভালকে কাম কৰিব দেই। মই নাখাওঁ, মই বজাম। নহয় কি বে চৰম খাই আছে নেকি? আগলে আহানা ইয়া মৰম আছে জানা দিবলে তোমাতে প্ৰিয়া মোৰ ডুবিব খোজে জানা মাৰে মাৰে তোমাতে প্ৰিয়া মোৰ ডুবিব খোজে জানা অতি বলে তোমাতে কোন হ'ব মোৰ বাবে বঢ়িয়া। কোন হ'ব গানটো যদি ৰাজবংশীত হয় কি হ'ব? গাই হ'ব তোর হেনা মোর কারণ মজা मजा आया। গাইজ আমাৰ পাকিন লাঞ্চ আহি পালে। ये देखो हमारा पैकेट लंच আহি পালে আৰু খানা আছে, ভাত-চাতৰ খানা আছে। এইটো মানে এনে আৰু গাইজ আমাৰ ইয়াত আমাৰ সন্মানীয় এটা মানে আমাৰ সাংবাদিক দাদা আহিছে আমাৰ কোকৰাঝাৰৰে। মোৰ ব্লগৰ বিষয়ে অলপমান ক'বলৈ আপোনাক অনুৰোধ জনালোঁ। নমস্কাৰ, মই খুব শুনি ভাল পালোঁ যে একমাহ আগতে কুমাৰ ব্লগ আমাৰ মানে মুকলি কৰা হৈছে। এইটো মানে বিভিন্ন মানে য'ত য'ত যোৱা হয়, য'ত যি মঠ মন্দিৰেই হওক বা নৃত্য গীত এইবোৰ মানে দেখুওৱা হয়। শুনি ভাল পাইছোঁ, আগবাঢ়ি যাওক আৰু মই আশা কৰিছোঁ মানে আগলৈ আগবাঢ়ি যাব। ধন্যবাদ দাদা। তাই কাপোৰ দিয়া বদি কোনঠাই যাইছ ৰে। তো ফাইনেলি গাইজ আমাৰ দেৱতা আহি পাল। আমাৰ আজি মানে কি হৈ আছে তো আপোনালোকে গমেই পায়। তো দেৱতা আহি পাল। দেৱতা মোৰ কুমাৰ ব্লগ চেনেলটো মানে নতুনকৈ খুলিছোঁ, আপুনি কিবা এটা কৈ দিয়ক চেনেলটোৰ বিষয়ে। সকলোকে নমস্কাৰ জনাইছোঁ। আহি আছে নতুন বছৰ 2023। সকলোৱে কুশলে থাকক, মংগলে থাকক তাৰে কামনা কৰিছোঁ। আপোনালোকে আমাৰ এই ভাইটিৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকক সকলোকে ভাইটি যদি আপোনালোকে সকলোৱে মৰম কৰে, নিশ্চয় আপোনালোকক সকলোকে নতুন নতুন ভিডিঅ' আপোনালোকে চাব পাৰিব। তো ধন্যবাদ দাদা। তো আপোনালোকে চাই থাকিব, এতিয়া অলপমান এণ্টাৰটেইন দিব আপোনালোকক চেষ্টা কৰিম, কি কি হয় কি কি নহয়। তো চাই থাকিব। আৰু এটা আমাৰ বিশিষ্ট মানে অতিথি আমাৰ ধুবুৰীৰ পৰা আহিছে আমাৰ শ্ৰীমন্ত দা। তো বহুত মানে নামজাদা এটা গায়ক হয়। দাদা মোৰ ব্লগৰ বিষয়ে অলপ কৈ দিয়ক আপুনি। নতুন মানে ব্লগ কুমাৰ ব্লগছ হয়, নতুন খুলিছোঁ, আপুনি অলপ কৈ দিয়ক। আমাৰ এই ভাইটিয়ে ব্লগটো খুলিছে, তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব না। আৰু ভাইটি খুব ভাল গান গায়। তো মই আশা কৰিছোঁ ভাইটি মানে আমাৰ সংগীত জগতত অলপ আগুৱাই যাওক, ভালখিনি আগুৱাই যাওক। এইখিনিয়ে ক'লোঁ আৰু বাকী একো নকওঁ। ধন্যবাদ থাকিল দাদা। সৰু ধুবুৰীৰ পৰা আহিছে, মানে অলপ লেট হ'ল যদিও আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। তো আপোনালোকে চাই থাকিব আৰু এনেকৈ আজি এনজয়। আমি এতিয়া পেচাব কৰিব গৈ আছোঁ আৰু পেচাবটো কৰি লওঁ, তাৰপিছত আমাৰ ৰূপজ্যোতি ভাইৰ মানে অলপমান তেওঁৰ পৰা মোৰ ব্লগৰ বিষয়ে ছাপৰ্ট অলপমান ল'ম, কি কি কয় মোৰ ব্লগৰ বিষয়ে, আৰু লগতে এখন মানে আপোনালোককো জনাম তাৰ পৰিচয়। তো ৰ'বা অলপমান পেচাব কৰি লওঁ, নাই কি কোৱা? আমাৰ এইটো হ'ল ৰূপজ্যোতি ৰায়, আমাৰ ভাই। তো আমাৰ RKO যিটো প্ৰডাকশ্যন আছে সেইটোৰ মেইন অনাৰ হয়। ভাল এডিটিং কৰে ভিডিঅ', লগতে ফটোশ্বুটো কৰে আৰু কোৰিঅ'গ্ৰাফাৰো কৰে লগতে। তো ভাই মোৰ ব্লগটো কুমাৰ ব্লগছৰ যিটো মানে নতুন ব্লগ খুলিছোঁ, অলপমান কিবা এটা কৈ দিয়ক আৰু। ভাল হৈছে, ভাল এনেকৈ আগবাঢ়িব লাগে। ইউটিউব চেনেল বহুতে বনাই আছে, চবে আগবাঢ়িব লাগে। মানে আজিকালি আগবাঢ়িব অলপ টান হয় না। কাৰণ মই মোটামুটি ছাপৰ্ট লাগিব, চবৰে ছাপৰ্ট লাগিব। সেইকাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ চবকে কৰিছোঁ যে আমাৰ ভাইৰ চেনেলটো কি আছে, চেনেলটো কুমাৰ ব্লগছ।
এইটো চেনেল আপোনালোকে চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আগন্তলৈকে আমাৰ ভাইয়ে আগুৱাই বহুত আগলৈ যাব পাৰে। তো সেইটাৰে আশাৰে মই চবকে অনুৰোধ জনালোঁ আৰু মোৰ এইখিনিয়ে ক'ব লগা আৰু। তো ধন্যবাদ ভাই। তো এতিয়া আমাৰ মেইন যিটো আলোচনা এইটো আৰম্ভ হ'ব, তাত কৈ আছোঁ। ঠিক আছে, তো চাই থাকিব দেই। তো গাইজ আমি বিশেষ কাৰণত যাব লগা হ'ল, এতিয়া মিটিং শেষ হোৱা নাই, গতিকে আমাৰ জংকুভাৰ বহুত কাম আছে বোলে, কিবা এটা আৰ্জেণ্ট কাম। তো বিশেষ কাৰণত আমি যাব লগা হ'ল। আমি এতিয়া ঘৰলৈ যাওঁ আৰু আছে চবেই আছে। তো খানা চানা হ'ব, আমি খানা চানা নাখাওঁ, ডাইৰেক্ট ঘৰত যাওঁ। তো আপোনালোকে ইয়াতে শেষ নকৰোঁ, ৰাস্তাত কিবা এটা কৰোঁ নেকি ক'ব নোৱাৰোঁ। যদি নকৰোঁ তো আজিৰ কাৰণে বাই হ'ব, আৰু যদি কৰোঁ আপোনালোকক দেখাই দিম। বাই বাই। আমাৰ ৰাস্তাত এইটো অভাৰব্ৰিজ বনাই আছে, কেতিয়া হয় আৰু 2 বছৰমান লাগিব নেকি? ৰাস্তা অলপ মানে গাইজ ব্লগটো য'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাতে আহি পালোঁ, মানে আমাৰ ভাগিনৰ ঘৰ আহি পালোঁ, কিন্তু ঘৰত কোনো নাই। আমাক আগতে কৈছে যে ঘৰত নাথাকিব। তো এতিয়া আমাৰ জংকু ভাই যাব, সি যাব চৰাইখোলাত ঘৰ, আৰু সি যাব চৰাইখোলা, আৰু মই যাম আমাৰ ঘৰ। জংকু ভাই, তো বাই বাই, টাটা বাই বাই। আৰু এবাৰ নেক্সট ব্লগত চাগে লগ নাপাম। পাম, কিয় নাপাম? টাইম মিলিলে আৰু আহিম। আৰু মোৰ ব্লগত ল'ম আৰু মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ, আমাৰ পিকে ভাইৰ চেনেলটা ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট যিমান পাৰে বেছি কৰিব, আৰু যিমান পাৰে ফ্ৰেণ্ড চাৰ্কল শ্বেয়াৰ কৰিব। তো বাই বাই। তো গাইজ ভিডিঅ'টো যিমান মোৰ ভিডিঅ'ত যিমান আছে ছাবস্ক্ৰাইবাৰ চবে এটা এটাকৈ শ্বেয়াৰ কৰি দিবচোন। কমচে কম 1K ভিউটো আহিব লাগে। তো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, ভাল নাপালেও কৰিব গাইজ। বাই বাই।